সকলোকে মোৰ এই মিষ্টাৰ পংকজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিশেষকৈ সেইসকল প্ৰাৰ্থীৰ বাবে যিসকলে LP/UP শিক্ষক পদত তেওঁলোকে আবেদন কৰিছিলে আৰু ইতিমধ্যে যিহেতু আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট দুখন প্ৰকাশ পাইছে, ফাৰ্ষ্ট প্ৰভিজনেল আৰু ছেকেণ্ড প্ৰভিজনেল। তাত যিসকল কেণ্ডিডেট যিহেতু চিলেক্ট হৈছে তেওঁলোকক আমাৰ এই চেনেলৰ যোগেদি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি যে আপোনালোকৰ যি ফাইনেল মেৰিট লিষ্ট সেইক লৈ পেলাই আপোনালোকে বহুতে যিহেতু ফোন কৰি আছিলে, বহুজনে হয়তো মেছেজ কৰি সুধি আছিলে যে এই ফাইনেল মেৰিট লিষ্ট কেতিয়াকৈ প্ৰকাশ পাব। সেয়েহে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আমি বিশেষ সূত্ৰে আমি খবৰ লাভ কৰিছোঁ যে আপোনালোকৰ যি ফাইনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্ট আপোনালোকৰ 21 তাৰিখৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা আমি বিশেষ সূত্ৰে আমি লাভ কৰিবলৈ পাইছোঁ। সেয়েহে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে খুব কম সময়ৰ ভিতৰত আপোনালোকে ফাইনেল মেৰিট লিষ্ট লাভ কৰিব আৰু যিসকলে ইতিমধ্যে ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিছে তেওঁলোকে ইতিমধ্যে নিৰ্বাচিত হৈ গৈছে আৰু তেওঁলোকে অনাগত দিনত তেওঁলোকে শিক্ষক নিযুক্তি লাভ কৰিব আৰু লগতে প্ৰায় ফাইনেল মেৰিট লিষ্টখনত যিসকল কেণ্ডিডেট বাদ পৰি আছে তাৰ ভিতৰত প্ৰায় কিছু সংখ্যক লোকৰ নাম সোমোৱাৰো সম্ভাৱনা যথেষ্ট আছে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু সেয়েহে আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱী আছে তেওঁলোকক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুনকৈ চেনেলটো যিসকলে চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।